BKWSC ni bisaikotiko थाबैनो खुंफुंना होनांगौनि थाखाय धेमाजि जिल्लानि गासै आफाद आरो 10,000 निबो बांसिन सुबुंफोरा सुबुं खुद्रिसारनाय हाबाफारियाव बाहागो लादों। धेमाजि जिल्ला खौसेथि बर' सुबुं आफादनि बानजायनायाव गुबुन गुबुन माहारियारि हेफाजाबजों बर' कसारि अनसाय गावहायुं खुंथायनि सुफुंजायै जेंनाफोरखौ लानानै मिरु खौसेथि बर' सुबुं आफादा सुबुं गौमा हानजा सुरनानै होस्रिखावनाय हाबाफारि लादों। दिनैनि सुबुं गौमा होस्रिखावनाय हाबाफारिया सानजारि नोगोरनि सिमेन्ट सापरिनि गेलेग्रा फोथारनिफ्राय जागायदों। मख'नो गोनांदि बर' कसारि अनसाय गावहायुं खुंथायनि बर' गामिफोरखौ आबुङै फोसावनाय बियाब दानाय BKWSC नि बिसायख'थिखौ थाबैनो खुंफुंनाय कार्बि आंलं आरो डिमा हासावनि बर' कसारि सुबुंफोरनो हाजोआरि ट्राइबेल गनायथि होनाय बर' कसारि अनसाय गावहायुं खुंथायनो जर'खा रां अनसुंथाइ होनाय BTR नि बायजोआव आसाम टेट आरो CTET उथ्रिना थानाय बर' बिजाथिफोरनो जुनिया थिसनथाइ होनाय आरो सोरखारि नङै बर' बिजोंनि फरायसालिफोरखौ सोरखारि खालामनाय बड' रेजिमेन्ट दानांगौनि दाबिफोरखौ लानानै लामा हानजा सुरनानै खुद्रिसारनायखौ दिन्थिफुंदों। बे हाबाफारियाव धेमाजि जिल्लानि गोबां आफादफोरा खौसेथियै बर' कसारि अनसाय गावहायुं खुंथायनि जेंना आरो फरायसालिनि जेंनाफोरखौ सुस्रांनांगौनि थाखाय सुबुं गौमा हानजा सुरनानै होस्रिखावनाय हाबाफारियाव बाहागो लायो। फारियै धेमाजि जिल्ला एबसु आरो दखरा धेमाजि जिल्ला आइजो अनसाय आफाद जनाई जिल्ला बर' थुनलाइ आफाद धेमाजि जिल्ला बारग' NDFB आफाद सारेन्डार NDFB सिमेन्ट बियाब बाथौ बुथुम सिमेन्ट गुदि बर' थुनलाइ आफाद बोखावजायै लखिमपुर जिल्ला बारग' VLT जिल्ला आफाद आरो गुबुन गुबुन माहारियारि आफादफोरजों लोगोसे गोबां रायजो राजाफ्रा बाहागो लायो। धेमाजि जिल्ला सानजारि नगरत धेमाजि जिल्लार सहযোগত সংযুক্ত বড়ো গণমঞ্চ কেন্দ্ৰীয় সমিতি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ এটা গণসিঙৰ এটা কাৰ্যসূচী লোৱা হৈছে। যেহেতু দীঘলীয়া এটা আন্দোলনৰ ফলশ্ৰুতিত 3খনকৈ চুক্তি হ'ল। তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত যেহেতু 2020 চনৰ 27 জানুৱাৰী তাৰিখ এটা চুক্তি হৈছিলে, সেই চুক্তিৰ যেহেতু আমিও অন্যতম এটা স্বাক্ষৰকাৰী সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা আৰু NDFB 4টা গোটৰ লগত এই চুক্তিৰ আধাৰত আমি BTCৰ বাহিৰত যেটো বড়োসকলৰ আৰ্থ সামাজিক শৈক্ষিক বা আমাৰ সামাজিক তথা আমাৰ আত্মপৰিচয়ৰ কাৰণে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে যেটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল দিয়া হৈছিলে হেতু আজিলৈকে পূৰ্ণাংগ হোৱা নাই। ইয়াৰ গাঁও চিনাক্তকৰণ সম্পূৰ্ণ হোৱা নাই, ইয়াৰ সমষ্টি নিৰ্ধাৰণ হোৱা নাই, ইয়াক নিৰ্বাচনলৈ অনুষ্ঠিত কৰা নাই। ইয়াৰ প্ৰতিবাদত আৰু কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলৰ দুটা চুক্তিত স্থান পালে BSC চুক্তি আৰু BTC চুক্তিত সেই বড়োসকল আজিলৈকে পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা পোৱা নাই। ইয়াৰ দাবীত আৰু ইয়াৰ লগতে বড়োসকলৰ যেটো শিক্ষাৰ সমস্যা যেটো বড়ো মাধ্যমৰ সমস্যা এই সমস্যাসমূহ যথেষ্ট আছে। 6.3 মতে এতিয়ালৈকে আমাৰ বিশেষ ৰেহাই দি হলেও যি বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগিছিলে এটা আজিলৈকে কৰা নাই। আৰু ইয়াৰ বাদেও যেটো BTCৰ পৰা ইয়াত যথেষ্ট সংখ্যক শিক্ষক আহে বড়ো মাধ্যমৰ, তেওঁলোকে পুনৰ গুচি যায়, তাৰ পিছত আমাৰ শিক্ষক কমে। ইয়াৰ কাৰণে আমাৰ ইয়াতে BKWSC এৰিয়াতে যেটো টেট পাছ হৈ থকা যিমান নেকি শিক্ষক আছে বড়ো মাধ্যমৰ তেওঁলোকক নিযুক্তি প্ৰদান কৰা স্পেচিয়েলি এইটো। আৰু ইয়াৰ বাদেও যেটো আমি এটা বৃহৎ এটা জনসংখ্যা হয় আদিবাসী, গতিকে বিভিন্ন জনগোষ্ঠীসমূহৰ নামত এটা ৰেজিমেণ্ট আছে, যেনেকৈ নাগা ৰেজিমেণ্ট, গোৰ্খা ৰেজিমেণ্ট, অন্যান্য আমাৰ মাজতো বড়োসকলৰ নামত এটা বড়ো ৰেজিমেণ্ট গঠন কৰি দিয়াৰ দাবীত আমি এই কাৰ্যসূচীটো লৈছোঁ। আৰু ইয়াৰ বাদেও এটা পেকেজ আছে, স্পেচিয়েল পেকেজ যেটা আমি চুক্তি কৰিলো। সেই চুক্তিৰ আধাৰত যেহেতু BTRত যেহেতু 1500 কোটি দিয়া হ'ল, কিন্তু আমিও স্বাক্ষৰকাৰী সংগঠন, কিন্তু আমাক অলপ মাহি আহিৰে চকুৰ চালে আমাক এটা ঘূৰ অন্যায় কৰা হ'ল বুলি আমি কৈছো। গতিকে আমিও আজি ডিমাণ্ড দিছো যে আমাকো BTRৰ বাহিৰত বসবাস কৰা বড়োসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাকো এটা স্পেচিয়েল পেকেজ লাগে। আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পুঁজি যেহেতু সীমিত, আৰু সেইটো আজিৰ তাৰিখত মই ক'ব লাগিব যে অসমৰ ভিতৰতে সৰ্ববৃহৎ এটা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ই ধুবুৰীৰ পৰা আৰম্ভ কৰি পেলাই হৰিয়ালৈকে সিঁচৰিত হৈ আছে। আৰু বৰাক ভেলীত থকা আমাৰে বংশধৰ ব্ৰু যিবিলাক কমিউনিটি আছে, তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰাম দুটা আছিলে, তেওঁলোকে চিজফায়াৰ হোৱাৰ পিছত আলোচনাৰ মধ্যমেদি আমাৰ বড়ো কছাৰী কাউন্সিলত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে যেটো কাউন্সিলক আমাক 13.5
13.5 কোটি টকা দিয়া হৈছে এই 13.5 কোটি দি এই ইমান ডাঙৰ কাউন্সিলত আৰু 10 লক্ষাধিক বড়ো জনসাধাৰণক সন্তুষ্ট কৰাটো সম্ভৱ নহয় গতিকে প্ৰত্যাহ্বান জনাব লগা হৈছে আমাৰ মিনিষ্টাৰ ডাঙৰীয়াৰ যেটো বড়ো কছাৰী কাউন্সিল চলাই আছে তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পুঁজি সীমিত হোৱাৰ কাৰণে তেওঁলোকে এই পুঁজিটো বৃদ্ধি কৰাৰ দাবীত আমি এই কাৰ্যসূচীটো লৈছো মই আজি ভাষণ প্ৰসংগতে কৈছো যে যেহেতু চৰকাৰে এই দাবী মানি নলয় দাবী মানি নোলোৱালৈকে এই আমাৰ যেটো সংগ্ৰাম আজিৰ পৰা অব্যাহত থাকিব এই অকল ইয়াতে সীমিত নহয় আমি অসমৰ বিভিন্ন জিলাত আমি এই কাৰ্যসূচী ল'ম আৰু অতি সোনকালে আমি 30 সহস্ৰাধিক ৰাজ্যক লৈ পেলাই গুৱাহাটীত এটা ধৰ্ণা কাৰ্যসূচী লোৱাৰ এটা চিন্তা চৰ্চা কৰিছো আমাৰ এটা বিশ্বাস আছে যে ভাৰতবৰ্ষত যিমানেই গণতান্ত্ৰিকভাৱে যিবিলাক আন্দোলন কৰা হৈছে চৰকাৰে প্ৰতিটো আন্দোলনক সন্মানেৰে এটা মৰ্যাদা প্ৰদান কৰিছে গতিকে আমাৰো আশা আমাৰ এই আন্দোলনটো এটা সময়ত হয়তো সমাধান হ'ব বুলি আমাৰ বিশ্বাস আৰু সমাধান নোহোৱালৈকে এই সংগ্ৰাম অব্যাহত থাকিব